यार लव यू फ्रॉम पंजाब ब्रदर। यस बहुत अच्छा लगा यार। करो जल्दी से जल्दी। हाँ जी हाँ जी और बेल आइकन भी दबा दो पटक से हाँ जी, हाँ पटक जी, से। यार पंजाब के भाई साहब मुझे बहुत अच्छा लगा। হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনচাইডাৰ আছাম। আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছিলে, মোৰ লাষ্ট ভিডিঅ' ইয়াতে সমাপ্ত কৰিছিলোঁ মই লাডাখ গৈ আছিলোঁ। চ' ইয়াৰ পৰা আপোনাৰ লাডাখ হ'ল 380 কিলোমিটাৰ। চ' আজি আমি কিমানলৈকে যাব পাৰোঁ মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। আৰু লাডাখৰ মেইন মজাটো হ'ল লাডাখৰ ৰাস্তা ৰোড এইবিলাকেই। চ' বলক আমাৰ লগত লাডাখ। আৰু এটা কথা, আপোনালোক লাডাখ গৈ এনেকুৱা মজা নাপাবও পাৰে, কাৰণ লাডাখৰ মেইন বস্তুৱে হ'ল এইবিলাক, লাডাখৰ ৰোড ভিউ এইবিলাকেই। চ' আমি আগত গৈ বহুত ধুনীয়া ধুনীয়া জেগাত ৰখি ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টোত আগত দেখা পাব, ভিডিঅ'টো চাই থাকক। আৰু আমি চাগে লাডাখ ফাইনেল মানে লাডাখত এণ্ট্ৰি নামাৰিবও পাৰোঁ, কাৰণ আমাৰ লগত এটা প্ৰব্লেম হৈ গৈছে, মই বাৰু আপোনালোকক কৈ আছোঁ। আৰু চাওক, ইয়াৰ পৰা লাডাখ আছে আপোনাৰ 350 কিলোমিটাৰ্ছ। চ' তাই থাকক। আৰু আগত এখন হেৰি পালোঁ, আপোনালোকে চাওক, এই এখন ব্ৰিজ পাইছোঁ। এই ব্ৰিজখনৰ নাম হ'ল টেন্ডি ব্ৰিজ। ইয়াতে বহুত মানুহ ৰখিছে দেখিছোঁ, কিন্তু আমি ৰখা নাই, আমাৰ হাতত বহুত টাইম কম মানে। চ' আমি আৰু এটা ষ্টপ দিব লাগিব, তাৰ পিছতে লাডাখ পাম। চ' আমি ৰখা নাই। আৰু এইফালে ৰুট চাওক না আগত, ৱাও। আৰু জিচিপিখনে ক'ত কাম কৰি আছে চাওক না ভাই। চ' লাডাখ আমি নাযাবও পাৰোঁ। ইয়াৰ মেইন ৰিজন হ'ল আমাৰ লগত আমাৰ বাইকখনত কমাৰ্চিয়েল নাম্বাৰ প্লেট। চ' কমাৰ্চিয়েল নাম্বাৰ প্লেট লাডাখত এণ্ট্ৰি নিদিয়ে। এইটো ফাইনেল নহয়, মই বাৰু আগত গৈ মানে কাৰোবাক সুধি বা কোনো অফিচিয়েল মানুহক সুধি মই আপোনালোকক জনাই আছোঁ। আৰু এতিয়া চাওক আমাৰ through the highways till my shadow turns to sun rays, and on we'll go. আৰু আমি 2 ঘণ্টামান বাইক চলাই আমি এটা জেগাত আহি ষ্টপ দিলোঁ। চাওক, জেগাখন বহুত ভাল লাগিছে দেখি, বহুত ধুনীয়া ভিউ আহিছে। আৰু চাইডে এটা নদী বৈ গৈ আছে। চ' আমি একেবাৰে নদীৰ পাৰত যাম, তাত গৈ পানী চানী এইবিলাক মুখ চুখ ধুম। আৰু চাওক, পানীখিনি আগতে ক্লিন আছেনে চাই লওঁ। চ' এতিয়া মই ডাইৰেক্ট নামি গৈছোঁ তলত। এতিয়া মুজাহিদুল নামিব নে নাই এইটো চিন্তা কৰি আছে। চাওক ওপৰৰ পৰা। আৰু মই তাক কৈছোঁ আহি যা তলত, কোনো প্ৰব্লেম নাই। আৰু সি নামি আহি গৈছে। আৰু মানে তাতে ভাল লাগিছে, কাৰণ নদী বৈ গৈ আছে আৰু বতাহ এটা মাৰি আছে, বহুত ভাল লাগিছে। কাৰণ এনেইতো ঠাণ্ডা, আৰু ঠাণ্ডা বতাহ মাৰি আছে, ভাল লাগিছে। কাৰণ আমি অসমৰ পৰা বহুত গৰমৰ মাজৰ পৰা আহিছোঁ। চ' তাতে আমি পানী ক্লিন আছিল, আমি দুটাই হাত মুখ ধুইছোঁ, ইয়াতে অলপ বহিছোঁ, কথা চথা পাতিছোঁ, আমাৰ টাইমটো ধুনীয়াকৈ স্পেণ্ড কৰিছোঁ ইয়াতে, যাতে লাডাখৰ এটা ফিল হয়। চ' তাৰ পৰা আমি আমাৰ জাৰ্ণিটো আকৌ ষ্টাৰ্ট কৰি দিছোঁ। চাওক, আৰু তাৰ পৰা আমি ডাইৰেক্ট বাইকখন সোমাই দিছোঁ এখন লাডাখৰ গাঁৱেৰে। মানে তাত অফিচিয়েল কোনোবা মানুহ আছে, মানে তাত পাঞ্জাৱৰ ল'ৰাকেইটাক পাইছিলোঁ মই বাৰু ভিডিঅ'ত দেখুৱাম সিহঁতক। সিহঁতে কৈছে যে ইয়াতে অফিচিয়েল মানুহ আছে, আপোনালোকে যাই সুধি লওক। চ' আমি দুটা গৈ আছোঁ। মানে আমাৰ লাডাখ যোৱাৰ ইমানো মন নাই, কাৰণ লাডাখ মানালী এইবিলাকত আহিলে বৰফ মেইন, মানে আমি স্ন'ফল এইবিলাক দেখিব লাগে। কিন্তু আমি অফ ছিজনত আহি গ'লোঁ, যিটো কাৰণত আমি এইবিলাক মানে পোৱা নাই। আৰু আমাৰ তেনেকুৱা এটা ফিল অহা নাই যে লাডাখ আহিছোঁ বুলি। চ' মানে এইটো কাৰণে আমি ভাবিলোঁ যদি এনেকুৱা হয় আমি হেৰিত নাযাওঁ, মানে লাডাখলৈকে নাযাওঁ। আৰু এইফালে চাওক, লাডাখত আহি যদি এনেকুৱা জুম কৰি আপোনাৰ হেৰি মানে বৰফ চৰফ দেখিব লগা হয়, চ' এইটো আৰু অলপ হেৰি হয়, কষ্টলি হৈ যায়। যিটো কাৰণত আমি দুটাই ভাবিলোঁ যে আমি ইয়াৰ পৰা ঘূৰি যাম যদি হয়। আৰু তাৰ পৰা আমি সুধি আহি গ'লোঁ। আৰু মানুহজনে ক'লে যে তোমালোকে যাব পাৰিবা কমাৰ্চিয়েল নাম্বাৰ প্লেট লৈ, কিন্তু 2200 মানে পাৰ ডে চাৰ্জ লাগিব লাডাখত। চ' তেনেকুৱা আমি মানে ডিচাইড কৰিলোঁ আৰু নাযাওঁ, কাৰণ লাডাখ আহি আমাৰ তেনে মানে ফিল হোৱা নাই যে লাডাখ আহিছোঁ বুলি। ভিউটো ঠিকে আছে, বহুত ভাল লাগিছে, কিন্তু বৰফ চৰফ নাই। চ' যিটো কাৰণত আৰু চাওক, পাঞ্জাৱৰ যে ল'ৰাকেইটাক লগ পাইছিলোঁ, সিহঁতে আমাক এই ইনফৰমেশ্যনটো দিছে আপোনাৰ মানালীৰ পৰা ওলাওঁতে, বহুত হেল্পফুল হৈছে। আৰু সিহঁতৰ লগত অলপ কথা পাতিছোঁ। চাওক, अच्छा लगा मिलके। हेलो अस्सलाम। हेलो असम। यस यस, मेरा इनसाइडर आसाम चैनल का नाम है। हाँ, भाई के चैनल को सब्सक्राइब करो जल्दी से जल्दी। हाँ जी हाँ जी। और बेल आइकन भी दबा दो पटक से हाँ जी, हाँ पटक जी, हाँ से। जी। यार पंजाब के भाई साहब मुझे बहुत अच्छा लगा। बाबे की कृपा से काम सेट है। अच्छा अच्छा, बहुत अच्छा लगा यार। लव यू फ्रॉम पंजाब ब्रदर। यस
বহুত আচ্ছা লাগে ইয়াৰ আৰু এটা কথা আপোনালোক আহিব পাৰে ইয়াতে মানে ভিউ চাবলৈ কিন্তু আমি ঘূৰি গৈ আছো ইয়াৰ পৰা লাডাখ আপোনাৰ জাষ্ট অনলি 160 কিলোমিটাৰ কিন্তু আমি যোৱা নাই কাৰণ তাত গ'লে আপোনাৰ 2200 চাৰ্জ লাগিব 5 দিন থাকিলে আমাৰ 10,000 টকা গুচি যাব আৰু তাতে কোনো বৰফ নাই স্ন'ফল নাই তাত মানে লাডাখৰ ফিলটো অহা নাই সো ইয়াৰ ওপৰত মই এটা ধুনীয়া ভিডিঅ' বনাম ইনফৰমেটিভ ভিডিঅ' বনাম আপোনালোক কেনেকৈ আহিব পাৰে পইচা কিমান লাগিব আৰু এইবিলাকত বহুত ফ্ৰড হয় মানে মই এটা ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে বনাম আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিব এণ্ড থ্যাংকছ ফৰ ৱাচিং